वेलकम बैक टू माई चैनल नाम এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ ধেমাজি জোনাই সোনকালে মন্দিৰখন। এতিয়া লগ পোৱা মই কৈছোঁ আপোনাৰ গগবিল দলঙৰ পৰা দেখি আছে এতিয়া বৃহৎ গছ বগীবিলৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ। আজি বতৰটো ডাৱৰীয়া আৰু সেমেকাৰ লগতে ঠাণ্ডা ঠাণ্ডা গৈতো ভালে লাগিছে। খালি ৰ'দটো দিয়া হাতি আৰু অলপ ভাল লাগিলেহেঁতেন। দেখিছে ব্ৰহ্মপুত্ৰ চাপৰি এয়া দেখিছে ফাইনেলি আহি পাই গৈছে আমি চিমেণ্ট চাপৰি মাজৰ অধিৱেশনলৈ গৈ আছোঁ। এয়া দেখিছে গাড়ী পাছফালে বহুত 3 কিলোমিটাৰ আগৰ পৰাই মানে লাইন লাইন কৰি আছে। দেখিছে দেখিছে আহি আছে বাছৰ লগতে মটৰচাইকেল গাড়ী বহুত ভিৰ হৈছে। দেখিছে চালাম মানে নক'বা আৰু। এতিয়া দেখিছে ফাইনেলি অৱগত আহি পালোঁ আমাৰ জোনাই অধিৱেশনৰ মূল মণ্ডপৰ পিনে ৰাস্তা পিনে দেখিছে কোনে কোনে দেখি আছে বহুত মানুহ আহি আছে। দেখিছে কোনে কোনে বহুত মানুহ আহিছে লগতে অহা হৈছে যোৱা গৈছে চপল আহি আছে মানে পাছে গৈ আছে। দেখিছে কোনে কোনে এয়া মূল মণ্ডপ হয় দেখিছে পুলিচ আগলৈ মানে দুফালে দুটা ৰাস্তা দিছে মানে এফালে আহিছে এফালে গৈছে এণ্ট্ৰি। মণ্ডলৰ ভিতৰৰ ফালে সোমাই গৈছে। ইয়াত মেইন প্ৰৱেশদ্বাৰ মানে ফটো মাৰি আহিছে। দেখিছে লগতে হেলমেটো পিন্ধিছে মানে কিমান লৈছে আনন্দ দেখিছে। দেখিছে ফটো মাৰিছে দিন প্ৰৱেশদ্বাৰ গৈ ভিতৰলৈ গৈছে। দেখিছে মাজে আগফালেতো মানুহ আছে পাছফালে দেখিছে মানুহ আহি আছে। মেইন প্ৰৱেশদ্বাৰ আহিছে হয় দুখনকে লগতে সিংহ দেখে লাখ লাখ মানুহ ভক্তলৈ আহিছে। প্ৰৱেশদ্বাৰ সোমাই গ'লে দেখিছে সোমাই পিনে দেখি আছে মানে মানুহে মানুহ বহুত আৰু এইফালে দেখি আছে মেইন মানে ভাগৱত মানে গীতা বিভাগৰ মানে যিমানে লিখা আছে লিখা আছে। দেখি দুগেশে মানে এফালে চবফালে গছ গছনি দিছে লগতে লিখিছে এয়া দেখি আছে বিশেষ তাঁতশাল সজ্জিত হৈছে। দেখিছে তলত আগা বোকা মেইন গেটৰ ফালে সোমাই দেখিব এয়া বিভিন্ন ধৰণৰ ঘৰ বনাই ৰাখিছে। দেখিছে হেৰাই আছে এয়া দেখিছে কিবা কিবি বনাই থৈছে য'তটো মানে হেৰি মেইন ৰভাতলিটো দেখিছে। ইয়াত গোটেই ঘৰটো মানে একদম বাঁহেৰে বনাই আছে লগতে টকৌপাত আৰু দেখিছে মেইন গেটখন চব ধানেৰে বনাই আছে। ধানে মানে একদম স্বাগতম কৰা গ্ৰহণ কৰি দিছে। আজিৰ সভাৰ এগৰাকী সন্মানীয় অতিথি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ জ্ঞানেন্দ্ৰ নাৰায়ণ বহুমূলীয়া বক্তব্যৰ কাৰণে ভিতৰলৈ সোমাই গৈছে। ইমান দূৰৈৰ পৰা আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মই ভাবোঁ এই কথাখিনিয়ে আজিৰ দেখিছে মেইন মঞ্চৰ নিচে তলৰ দিকে গৈছোঁ। সম্পূৰ্ণ ঝাৰি এদিকে দেখিছে ধান 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 লিক লিকে গোটেই মানে মেইন গেটখনৰ ওপৰত ধানে দি তাৰমানে বনাইছে। দেখিছে ভিতৰলৈ সোমাই গৈছে গেটৰ ভিতৰলৈ
এইফালে দেখি আছে জোনাই অধিৱেশন 2014 বহুত বৃহৎ ডাঙৰ মানে যিমান বৰষুণ চাইজ কৰি মানে টকুপাত দি লগাই থৈছে দেখিছে ভাষাৰ মাধুৰ্য মিঠাচ কেনেকুৱা আছে যোনফালে মানে এনেকুৱা পাৰ্টিয়ালিটি আছিলে বিনোবাজীৰ বেম্বো বা আৰু চব এনে যিটো মহাপুৰুষে যিমান আমাৰ দেশৰ মহাপুৰুষ হৈ গ'ল যিমান আমাৰ ধৰ্মগ্ৰন্থ আছে সবৰ উদ্দেশ্য এটাই কি মানুহক নোৱাৰো সম্পূৰ্ণ এইটো বৰগীত আছে নোৱাৰো তথাপি এইটো কৰিছো এটা দুটা লাইন কৰিছো কি হ'ব কি গোটেই কৰিলে মোৰ সময়টো গুচি যাবনে সেইকাৰণে এতিয়া এইফালে দেখি আছে পাতাকা বেৰি ইয়ালৈ আহিছে বহুত মানে ফটো মাৰি আছে প্ৰত্যেক জিলাৰ মানে এখন পতাকা মানে লগাই দিছে ভিতৰলৈ সোমাই গৈছে দেখিছে বৃহৎ আকাৰৰ হাতী এটা আঁকি থৈছে দেখিছে পাতাকাৰ তুলনাত আমাৰ ধান সিঁচিছিলে কঠীয়া ওলাই গ'লে দেখিছে বিভিন্ন প্ৰাকৃতিক দৃশ্যবোৰ ৰাখি ৰাখিছে ওপৰত আমাৰ ইয়াত দেখিছে প্ৰত্যেকখন পতাকা এখন আছে প্ৰত্যেক জিলাৰ এখন পতাকা আছে দেখিছে চাইজ কৰি দিছে দেখিছে বটলত কিমান ধুনীয়া আঁকি দি দিছে চবে মানে জানে দেখিছে ধানৰ ওপৰত টায়াৰ দি গছ এজোপাত নাম চাম লিখি দিছে দেখিছে সভাপতিসকল দেখিছে ইয়াত দেখিছে বৃহৎ আকৃতি আমাৰ টিঙি মাছ আৰু গতিকে পৰিয়াল এটাই মাছ আনি খাই থকা দৃশ্য হৈছে দেখিছে ধুনীয়া দেখিছে আমাৰ এই শংকৰদেৱ অধিৱেশন 90 এইটো আমাৰ পাতাকাটো নিজে যায় দেখিছোঁতো আমাৰ টায়াৰ যোগেদি দেখাব বিচাৰে ওপৰত মানে আমাৰ এইটো আজিকালি নাট অৱশ্যে হেৰাই গৈছে সেইটো কাৰণে ওপৰত টেংকেইটা নাটৰ পানী দেখাইছে এয়া দেখিছে মুৰি চৰাই এয়া দেখিছে আমাৰ নিজৰ তিনিচুকীয়া জিলাৰ দেখিছে কেন্দ্ৰীয় হায়াৰ এম চি শিপিৰ ভিতৰত আমি ভিতৰলৈ অলপ সোমাই যাওঁ এতিয়া ভিতৰত কি কি আছে দেখাব যাওঁ অলপ দেখিছে ভিতৰলৈ সোমাই গৈছে দুইফালে দুটা ঘৰ বনাই থৈছে লগতে ইয়াত চেল্ফি পইণ্ট বনাবলৈ বহিবলৈ অধিৱেশনৰ মানে 90 মানে ভালকৈ দূৰৰ পৰা মানে চবে জানিবলৈ এনেকৈ লিখি দিছে ইয়াত ফটো মাৰিছে দেখিছে মানুহৰ মানস পটত জিলিকি থাকে জিলিকি আছে আৰু জিলিকি থাকে মহাপুৰুষ মাধৱদেৱৰ এই জন্মভেটিৰ
ইতিহাসলৈ আগবাঢ়ি যাব খুজিছোঁ। এই পবিত্ৰ ভেটিখণ্ড 1925 চনত মণিৰাম লেঙেৰা বৰাই খেতিৰ মাটিৰ কাৰণে হাবি জংঘল চফা কৰি বন বাট নথকা পৰিষ্কাৰ হৈ আছে। এইফালে দেখিছে আমাৰ নাটঘৰৰ হেৰিয়াৰ ভিতৰত থাপনা মানে এই মোন মণিকূটটো থৈ পিনি ইয়াত নাট ৰাতি কৰে দেখিছে। মানুহ এতিয়ালৈ বৰ্তমান একো নাই, ভিতৰত দেখি আছে। ইয়াত বৰ্তমান পাই গ'লে য'ত হেৰিবিলাক হৰ্দিয়া হবি প্ৰকাণ্ড হাতী এটাই স্বাগতম জনাইছে চবকে। শিবিলৈ স্বাগতম জনাই ভিডিঅ'লৈ গৈ আছে। এবাৰ যাওঁ আমাৰ নিজৰ ডিষ্ট্ৰিক্টলৈ চলক। এইটো আমাৰ তিনিচুকীয়া হেবেৰি চব মানুহ বহি আছে। ইমানতে ভিডিঅ'টো সামৰণি কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। জয় অসম।